হাই বন্ধুসকল, মই মফিদুল, মোৰ ইউটিউব চেনেল মফিদুল টেক আছে। আপোনালোকে কেনে আছে? আপোনালোকৰ দোৱাত মই ভালে আছোঁ। আজি এটা আপোনালোকৰ সন্মুখত নতুন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো হ'ল, ইয়াৰ ওপৰত আগতে এটা ভিডিঅ' বনোৱা হৈছে। এইটো ভিডিঅ' চাবৰ কাৰণে আপোনালোকে আই বটনত ক্লিক কৰিব। মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব। তো আপোনালোকে যিবিলাক বন্ধু বা বান্ধৱীয়ে চাইছে সেইবিলাকক ধন্যবাদ, আৰু যিবিলাকে চোৱা নাই আপোনালোকে আই বটনৰ পৰা চাই ল'ব পাৰিব, আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ইয়াৰ পৰা চাব পাৰিব। তো আজিৰ ভিডিঅ'টো হ'ল যে মাইজিঅ' এপৰ জৰিয়তে ডাটা কেনেকৈ ধাৰে ল'ম সেই বিষয়ে আলোচনা কৰিম। এইটোৰ ওপৰত আজিৰ এই ভিডিঅ'টো। তো যিসকল বন্ধু বা বান্ধৱীয়ে ধাৰে লৈছে আৰু যিসকল বন্ধু বা বান্ধৱীয়ে ধাৰে লোৱা নাই, সেইসকল বন্ধু বান্ধৱীয়ে এই জিঅ' নতুন অফাৰটো উপভোগ কৰিব পাৰিব। আৰু কেনেকুৱাকৈ ধাৰে লোৱা ডাটাটো কেনেকুৱাকৈ পে' কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো পে' কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব আপোনালোকৰ মাইজিঅ' এপৰ 3 ডট আছে লেফ্ট ছাইডত, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাইছে ইমাৰ্জেঞ্চি ডাটা লোন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব। তো আপোনালোকে যিবিলাক বন্ধু বা বান্ধৱীয়ে ডাটা ল'ব খোজে 1 GB, তেতিয়াহ'লে আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক, ইয়াতে মোৰ 5টা ভাউচাৰ আছিল, তাৰে ভিতৰত মই এটা লৈছোঁ। তো যদি আপোনালোকে ল'ব খোজে তেতিয়াহ'লে গেট ইমাৰ্জেঞ্চি ডাটা তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এক্টিভ হৈ যাব, তাৰপিছত আপোনালোকে ডাটা ল'ব পাৰিব। আৰু যিবিলাক বন্ধু বা বান্ধৱীয়ে ডাটা লৈছে সেইবিলাক বন্ধু বা বান্ধৱীয়ে কেনেকুৱাকৈ এই ডাটাটো পৰিশোধ কৰিব সেই বিষয়ে এইটোত আলোচনা কৰিম। তো আপোনালোকে ডাটা পৰিশোধ কৰাৰ কাৰণে আপোনালোকে তলত চাইছে ইউজ ভাউচাৰ্ছ, আপোনালোকে ইয়াতে ক্লিয়াৰ ডিউ ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। আপোনালোকে কি কৰিব, ফোনপে', গুগল পে', তাৰপিছত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, যিকোনো এটা অপশ্যনত আপোনালোকে দিব পাৰে। তো আপোনালোকে যিটো ভাল ভাবে সেইটোত ক্লিক কৰিব। ধৰক আপোনালোকে গুগল পে'ত দিব। গুগল পে'ত দিয়াৰ পিছত আপোনালোকে কি কৰিব, তাৰপিছত আপোনালোকৰ যিটো পিন আছে সেইটো দিব। দিয়াৰ পিছত আপোনালোকে এইটো কমপ্লিট হৈ যাব। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ধাৰে লোৱা ডাটা ঘূৰাই দিব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব।